5-6 হাজার টাকার কারণে নিজের বিবেকক বিক্রি নকরিব, নিজের ভবিষ্যৎ নিজের সন্তান সন্ততির ভবিষ্যৎ বেয়া নকরিব। এইবুলি আপোনালোকে কমসে কম নিজের বিবেক ভোট বিজেপির বিরুদ্ধে আপোনালোকে ভোট প্রদান করক। সকলোতকৈ কম ভূমিকা গ্রহণ করে এই সরকারখনক হিলাই দিয়ক। আর এটা কথা স্পষ্ট যে এইবেলি নির্বাচনত এই বিপিএফ সরকারখনক মাইনরিটি মানুহে উচিত প্রত্যুত্তর দিবলৈ সাজু হয়ে আছে। এটা কথা স্পষ্ট আপোনালোকে ভাবিব যে এইবেলি বিপিএফ বুলি কোনো কথা নাই। বিপিএফ মানে বিজেপি, বিজেপি মানে বিপিএফ, আৰু বিপিএফক ভোট দেওয়া মানে বিজেপিক ভোট প্রদান করা। হয়, এটা কথা স্পষ্ট যে যোৱাবেলি পৰিষদীয় নিৰ্বাচনত আমাৰ মাইনৰিটি মানুহে সকলোতকৈ বেছি ভূমিকা গ্ৰহণ কৰি যিদৰে চৰকাৰ গঠন কৰালে বা বিপিএফে যিদৰে আমাৰ মাইনৰিটি মানুহক আৱেগ কৰি ভোট লৈ চৰকাৰ গঠন কৰাৰ পিছত দেখা গৈছে যে বিজেপিৰ লগত সংযুক্ত হৈ আমাৰ মাইনৰিটি মানুহক প্ৰতাৰণা আৰু গাদ্দাৰি কৰি বিপিএফৰ লগত চৰকাৰ গঠন কৰিছে। সেয়ে আমি মাইনৰিটি মানুহক কাতৰ আহ্বান অনুৰোধ জনাওঁ যে আপোনালোকে যিদৰে যোৱাবেলি পৰিষদীয় নিৰ্বাচনত সৰ্বোচ্চ বেছি ভূমিকা গ্ৰহণ কৰি এই চৰকাৰখন গঢ়ি তুলিছে, ঠিক তেনেদৰে এইবেলি নিৰ্বাচনত আপোনালোকে সৰ্বোচ্চ সকলোতকৈ কম ভূমিকা গ্ৰহণ কৰি এই চৰকাৰখনক হিলাই দিয়ক। আৰু এটা কথা স্পষ্ট যে এইবেলি নিৰ্বাচনত এই বিপিএফ চৰকাৰখনক মাইনৰিটি মানুহে উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ইতিমধ্যে। আৰু যাতে আৰু এটা কাতৰ আহ্বান আপোনালোকক, যি আপোনালোকে যাতে 500-1000 টকাৰ কাৰণে নিজকে বিক্ৰী নকৰে, আপোনালোকে নিজৰ সন্তান সন্ততিৰ ভৱিষ্যতৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থে আপোনালোকে এইবেলি বিবেক ভোট প্ৰদান কৰিব বুলি আমি আশাবাদী। হয়, নিশ্চয় যিটো আপোনাৰ যোৱাবেলি পৰিষদীয় নিৰ্বাচনত আমাৰ মাইনৰিটি মানুহক যিদৰে আৱেগ আৰু বিবেকৰ ধাৰাই মানুহক ইমোশ্যন কৰাই বিপিএফে বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিলে মাইনৰিটি মানুহবিলাকে, কিন্তু দেখা গৈছে যে মাইনৰিটি মানুহৰ ভোট লৈ সকলোতকৈ বেছি ভোট লৈ প্ৰায় 80% ওপৰত ভোট গ্ৰহণ কৰি চৰকাৰ গঠন কৰাৰ পিছৰ পৰা দেখা গৈছে আমাৰ মাইনৰিটি মানুহক প্ৰতাৰণা আৰু গাদ্দাৰি কৰিছে। কেনেকুৱা গাদ্দাৰি? চৰকাৰ গঠন কৰাৰ পিছত আমাৰ মাইনৰিটি মানুহৰ ভোট বিবেকৰ দ্বাৰা আৱেগৰ দ্বাৰা ভোট লোৱাৰ পিছৰ পৰা আমাৰ বিজেপিক সংযুক্ত হৈছে। সেয়ে আমি মাইনৰিটি মানুহক বা BTCত থকা সকলো জাতি জনগোষ্ঠীৰ লগতে আমি বিশেষকৈ মাইনৰিটি মানুহক বিশেষকৈ আহ্বান কৰিব খোজোঁ, যিদৰে আমাক এই বিপিএফ চৰকাৰখনে আমাক লগত প্ৰতাৰণা আৰু গাদ্দাৰি কৰিলে, এইবেলি নিৰ্বাচনত যিদৰে আপুনি যোৱাবেলি নিৰ্বাচনত আপোনালোকে সকলোতকৈ বেছি ভূমিকা গ্ৰহণ কৰি চৰকাৰখন গঠন কৰি দিছিলে, ঠিক এইদৰে এইবেলি নিৰ্বাচনত আপোনালোকে সকলোতকৈ কম ভূমিকা গ্ৰহণ কৰি এই চৰকাৰখন উৎখাত কৰক। আৰু লগতে এটা কথা স্পষ্ট আপোনালোকে ভাবিব যে এইবেলি বিপিএফ বুলি কোনো কথা নাই। বিপিএফ মানে বিজেপি, বিজেপি মানে বিপিএফ, আৰু বিপিএফক ভোট দেওয়া মানে বিজেপিক ভোট প্ৰদান কৰা। এইখিনি। আৰু এটা কথা আপোনালোকক আহ্বান কৰোঁ, আপোনালোক কাতৰ অনুৰোধ জনাওঁ, আপোনালোকে 5-6 হাজাৰ টকাৰ কাৰণে নিজৰ বিবেকক বিক্ৰী নকৰিব, নিজৰ সন্তান সন্ততিৰ ভৱিষ্যৎ বেয়া নকৰিব। এইবুলি আপোনালোকে কমসে কম নিজৰ বিবেক ভোট বিজেপিৰ বিৰুদ্ধে আপোনালোকে ভোট প্ৰদান কৰক। সেয়ে মই কাতৰ আহ্বান জনাইছোঁ পুনৰবাৰ।